গুড আফটাৰনুন সকলোলৈকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। বৰ্তমান বহুত দিনৰ মূৰত মই আপোনালোকৰ মাজলৈ আহিলোঁ। আচলতে ভিডিঅ' বনাওঁ, দিবলৈ মন নাযায় আৰু মোবাইলত লাগি থকা নহয়। ছোৱালী পৰীক্ষা কিবা কিবি এনেকৈ ধেৰ গৈ থাকে দিনবিলাক। আজি ভাবিলোঁ মোৰ লগত এটা নঘটিবলগীয়া ঘটনা ঘটিলে, আপোনালোকৰ মাজতো যাতে নঘটক সেইবাবে ভাবি মই ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো প্লিজ শেষলৈকে চাব। আচলতে জানেনে, মোৰ আজি হ'ল কেইদিনমান বাৰু এটা কল আহিছিল আৰু সেইদিনাখনি মই ইমান বিজি আছিলোঁ। আমাৰ বংশৰ মানুহ ঢুকাইছিল আৰু তিলনি আছিল, আৰু তিলনি থকাৰ বাবে মই খুব খৰধৰকৈ ঘৰৰ কাম জানে নহয়, তিলনি দিনাখনি গোটেই কাপোৰবোৰ চোৱা আঁতৰাব লাগে আৰু সেইবাবে মই ৰ'দত দি মেলি ঘৰ দুৱাৰ মুচি ওলোৱালে অলপ খুব খৰধৰ হৈছিল। তেনেকুৱাত এটা কল আহিল আৰু কলটো মই ৰিচিভ কৰিলোঁ আৰু কলটো মোৰ ক্ৰেডিট কাৰ্ডৰ ওপৰত আছিল। ক্ৰেডিট কাৰ্ড মই বন্ধ কৰিবলৈ বুলি মই বেংকত জনাই থৈ আহিছিলোঁ আৰু সেইবাবে মোক কৈছিল যে কল এটা আহিব, আপুনি ৰিচিভ কৰি ক'ব আপোনাৰ ৰিজনটো কি, কাৰ্ডটো কি কাৰণে ব্লক কৰিব খুজিছে। মই সেই বুলি ভাবি কাৰ্ডটো কল আহিব ভাবি আছিলোঁ আৰু মই তেনেকুৱাতে সেই খুব বিজি সময়টোত কলটো আহিল আৰু মই ইমানখিনি ভাবিবলৈ হেৰিয়ে নাথাকিল। তাৰপৰা ৰিচিভ কৰিলোঁ। ৰিচিভ কৰাৰ পিছত ক'লে, ডাইৰেক্ট কৈছে বাৰু, কল আপোনাৰ ক্ৰেডিট কাৰ্ডটো ব্লক কৰিব খুজিছে, কি কাৰণ, ৰিজনটো কি, সেনেকৈয়ে সুধিছে। তাৰপৰা যদি আপুনি চলাব নাজানে মই শিকাই দিম এনেকৈ কৈছে। মই বোলো নহয়, মোক ক্ৰেডিট কাৰ্ড কোনো প্ৰয়োজন নাই, যিহেতু মই এজনী হাউচ ৱাইফ আৰু মোৰ ইমানখিনি ক্ৰেডিট কাৰ্ডৰ ওপৰত অভিজ্ঞতা নাই আৰু মোক নালাগেও, আৰু ক্ৰেডিট কাৰ্ড কোনো প্ৰয়োজন নাই এনেকৈ ক'লোঁ আৰু সেইবাবে মোক বন্ধ কৰি দিয়ক এনেকৈ ক'লোঁ। তাৰপৰা ঠিক এইটো হিন্দীত আহিছে বাৰু কথাখিনি। তাৰপৰা কলটো ইমান ধুনীয়াকৈ কৈছে, মোৰ মাইণ্ডত সেইটো ঘূৰাই আছে যে মোক ক্ৰেডিট কাৰ্ডটো ব্লক কৰিব লাগে, মোক তাৰ পৰা কল কৰাৰ কথা কৈছে। মই একদম কেতিয়াও ভবা নাই যে সেইটো এটা কলটো ফ্লড হয়, জানেনে। তাৰপিছত মই কলটো ৰিচিভ কৰাৰ পিছত কৈ আছে আৰু বোলে আপোনালৈ এটা এপ্লিকেশ্যন আহিব, আপুনি ডাউনলোড কৰি লওক, মই আপোনাক হোৱাটছএপত পঠাইছোঁ, আপুনি ডাউনলোড কৰি লওক আৰু তাত এখন আপোনালৈ এপ্লিকেশ্যন আহিব, আপুনি সেইখন ফিল আপ কৰক আৰু শেষত লিখা থাকিব। মই বোলো কিহৰ ওপৰত সেইখন এপ্লিকেশ্যন এনেকৈ সুধিছোঁ। সেইখন কাৰ্ড ব্লকৰ ওপৰত আহিব, আপুনি কাৰ্ড ব্লক বুলি লিখাৰ অপশ্যনটো কাৰ্ড ব্লক কৰিব। ঠিক তেনেকৈ মই গোটেইখিনি এপ্লিকেশ্যনখন পঢ়ি গৈছোঁ, যিহেতু ষ্টেট বেংক বুলি সকলো ডিটেইলছ লিখা আছে, কিন্তু কাৰ্ডৰ যে ডিটেইলছখিনি দিয়াৰ হেৰিটো আছে, আপুনি কাৰ্ডখন উলিয়াই লওক বুলি ক'লে। মই কাৰ্ডখন উলিয়াই ল'লোঁ। উলিয়াই লোৱাৰ পিছত মই সকলোখিনি ডিটেইলছ দিলোঁ। দিয়াৰ পিছত তাত লাষ্টত কাৰ্ড ব্লক আহিলে, মই অ'কে কৰিলোঁ। তেতিয়া ক'লে আপোনালৈ এটা OTP আহিব, আপুনি OTPটো তাত টাইপ কৰক। OTPটো মই দিয়াৰ সময়তে কিবা এটা চিন্তা কৰিলোঁ যে OTPটো দিলে মোৰ দিগদাৰ হ'ব নেকি আকৌ। তথাপিতো মোৰ খুব দেৰি হৈছে, সোনকালে দিব লাগে আৰু মোক এখন NOC আহিব ক'লে, আপোনাৰ ক্ৰেডিট কাৰ্ডটো ব্লক কৰা NOC আহিব ক'লে। মোক কি কথা কৈছে আৰু মোৰ পিছতহে ভাবি নিজকে হাঁহি উঠিছে। তাৰপৰা মই ঠিক তেনেকৈ মই সকলোখিনি কৰিলোঁ। কৰাৰ পিছত OTPটো অহা নাই, খুব কি কাৰণে জানো অহা নাছিল। সেইটো হয়তো মোক ভগৱানে বচাব বিচাৰিছিল। তাৰপৰা মই ক্ৰেডিট কাৰ্ডৰ OTPটো অহা নাই। তাৰপৰা তেতিয়া ক'লে আপোনাৰ OTPটো অহা নাই, আপুনি এটা কাম কৰক, মই আপোনাক হেৰি এটা দিছোঁ, আপুনি সেইটো প্ৰেছ কৰি যাওক, *401# মাৰি 401 নে 9 এনেকুৱা কিবা এটা আছিলে। তাৰপৰা তেওঁ সেই মানুহজনৰ নাম্বাৰটো দিছে। চব যিখিনি মোৰ মোবাইলত কল আছিল চব ফৰৱাৰ্ড কৰি লৈছে আৰু সেইটো চিষ্টেম কৰিছে। মইতো এইটো একো ভবা নাই, মই ডাইৰেক্ট টিপি গৈছোঁ। টিপি যোৱাৰ পিছত আপুনি কলটো টিপি দিয়ক আৰু আপোনালৈ সেই OTPটো তাৰপিছত আহিব, আপুনি চাওকচোন, তাৰপৰা আপুনি ডাটাটো অন কৰি ৰাখিব, মোক এনেকৈ ক'লে। তাৰপৰা মোৰ অলপ পিছত মানুহজনে ফোন কৰি আছে। তাৰপৰা মই কাটিলোঁ, হৈ গ'ল আৰু ইমানতে সামৰণি মাৰিলোঁ। আৰু মোৰ তিলনিলৈ যিহেতু যাব দেৰি হৈছে, গুচি গ'লোঁ। দিনটো তাতে থাকিলোঁ। থকাৰ পিছত মানুহজনে মোলৈ ইমান ফোন মাৰি আছে, মই গম নাপাওঁ যে মোলৈ ফোন মাৰি আছে, কাৰণ মোলৈ কল অহা নাই, কল ফৰৱাৰ্ড হৈ গ'ল। কল তালৈ গৈছে, সেই মানুহজনলৈ গৈছেগৈ যিজনে মোক ফ্লড কৰিছে, তেওঁলৈ গৈছে। তাৰপৰা এবাৰ তেওঁ আমাৰ মানুহজনে হোৱাটছএপত কল কৰিলে, হোৱাটছএপটোতো লোৱা নাই, হোৱাটছএপত কল কৰিলে। মোক তেতিয়া ক'লে যে তুমি কিয় কলটো ফৰৱাৰ্ড কৰি থৈছা, ক'ৰ মানুহলৈ ফৰৱাৰ্ড কৰি থৈছা। মই তেতিয়া কৈছোঁ মই কোনো কল ফৰৱাৰ্ড কৰা নাই, কাৰণ মোৰ সময় নাই ফৰৱাৰ্ড কৰিবলৈ। মই চাইছোঁ মোৰ ফোন নাই অহা হয়, কিন্তু মইতো কাৰোলৈ ফৰৱাৰ্ড কৰা নাই, এনেকৈ কৈছোঁ। তাৰপৰা তেনেকুৱাতে মানুহজনে
কোৱা দেখি মোৰ মাইনত সেইটো কটালে। তথাপিতো সেইকেইটা সামৰণি মাৰি আহি তিলনি যিহেতু ইমান দিন বৰতত আছোঁৱে, একো খোৱা নাই, ভাত পানী খাই ল'লোঁ বনাই কৰি। খাই লোৱাৰ পিছত চিন্তা কৰিছোঁ, মানুহজনে আকৌ ফোন কৰিছে, তুমি ঠিক কৰা মোবাইলটো জল্দি, কি হৈছে পেকেটে ভাল কৰা মোক। কিন্তু মোৰ ইমানখিনি অভিজ্ঞতাও নাই যে ফৰৱাৰ্ড কল ক'ত চাই, এইবোৰ নাজানো একো। তাৰপৰা ভাইটিৰ ওচৰলৈ গ'লোঁ, ওচৰতে মামা ল'ৰা, সি মোক দেখাই দিলে সকলোখিনি যে মোৰ নাম্বাৰ এটাত ফৰৱাৰ্ড হৈ গৈছে কলখিনি অলৰেডি। তাৰপিছত কলখিনি অলৰেডি ফৰৱাৰ্ড হৈ গৈছে, তেতিয়া মই তাক কৈছোঁ লগে বন্ধ কৰা। তাৰপৰা সি বন্ধ কৰি দিলে। মোৰ কলৰ সকলোখিনি ডিটেইলছ পাই গ'ল। তাৰপৰা মোক মানে পূৰা মেছেজ আহি আছে, মানে কাৰ্ডটো 20,000 টকা উইথড্ৰ কৰা দেখাই আছে, খৰচ কৰা পাই বুলি দেখাই আছে। মোৰ বেয়া হৈ গ'ল। মোৰ কাৰ্ডটোৰ লিমিট আছিল এদিনত 20,000। সেইটো লিমিটটো মানে সি পূৰা ডাইল কৰি আছে আৰু পূৰা মানে কাঢ়িব বিচাৰিছে। কিন্তু মোৰ সেই যে মই বেংকত কৈ থৈ আহিছিলোঁ মই কাৰ্ডটো ব্লক কৰি পেলাই, তেতিয়া সম্ভৱ ব্লক হৈ গৈছিল। কিন্তু কাৰ্ডটো মোৰ পৰা পইচা নিব পৰা নাছিল। মানে মই তেতিয়া মেছেজটো পঢ়িছোঁ নিজে, মই চাইছোঁ এইটোতো মানে মোক বজাৰ কৰা দেখুৱাইছে, ক'ৰবাত খৰচ কৰা দেখুৱাইছে, মানে কিবা হেৰি এটা দিছে, কিবা লোচন কিবা এনেকুৱা কিবা এটা মানে মই খৰচ কৰিছোঁ। তাৰপৰা ভাইটিলৈ পঠিয়ালোঁ। মোৰ ভাইটি যিহেতু জানেই সকলোৱে, ভাইটি দূৰত থাকে। তাৰপৰা সি অফিচৰ কামত বহুত মানে পাৰ্গত বুলি ক'ব লাগিব, সি সকলোখিনি জানে। তালৈ পঠিয়ালোঁ, মোৰ মেছেজটো চা বোলো, মোৰ এনেকৈ কল আহিছিল, ক'লোঁ আৰু সকলোখিনি। তাৰপৰা সি মোক গালি পাৰিছে যে তই এইখিনি কিয় ডিটেইলছখিনি তাত দিলি। তাৰপৰা মই বোলো মইতো নাজানো, মই কল আহিব বুলি ভাবি আছোঁ ক্ৰেডিট কাৰ্ডৰ ওপৰত, সেইবাবে মই দি দিছিলোঁ সকলোখিনি। গালিও খাইছোঁ তাৰপৰা সি কৈছে তুৰন্তই বেংক যা, বন্ধ কৰ আৰু পইচাখিনি নিব পাৰিলে নি। তাতে কাৰ্ডটো যে হেল্পলাইনৰ এটা নাম্বাৰ দিয়া থাকে, সেইটোত কল কৰিব লাগিছে, কল কৰিব ক'লে। সি কল কৰিলোঁ মই, তেতিয়া ক'লে যে মোৰ পইচাটো ট্ৰানজেকশ্যন হোৱা নাই। তেতিয়া অকণমান ভাল লাগিছে, তথাপিতো মনত সন্দেহ সোমাই আছে। মোৰ ইমানেই মেছেজ আহি আছে আপোনাৰ কি ক'ম মই, এই তাত মানে কিবা নামটো কিবা লোচন এনেকুৱা কিবা হেৰি এটাত মানে মোৰ পইচাটো লৈছে, মানে 19,900 কিমান টকা মোৰ তাত খৰচ কৰা দেখাই আছে। একদম মানে ৰাতি দিন টোপনি নাইকিয়া হৈ গ'ল, কেইবাদিনো হৈ গ'ল। যিহেতু সেইদিনাখন শনিবাৰ আছিল, শুকুৰবাৰ আছিল, পিছদিনাখন ছেকেণ্ড ছেটাৰডে আছিল, বন্ধ আছিল বেংক, মই যাব পৰা নাই। তাৰ পিছদিনাখন দেওবাৰ, মই সেই 3-4 দিন মই কেনেকৈ আছোঁ ক'ব নোৱাৰোঁ, ইমানেই মেছেজ আহিছে। তাৰপৰা মই যেতিয়া মই কল ফৰৱাৰ্ডটো বন্ধ কৰি দিছিলোঁ, লগে লগে মোলৈ সেই নাম্বাৰটোৱে ফোন কৰিছে দেই। তাৰপৰা ফোন কৰা দেখি মোক একদম পূৰা কৈছে যে আপুনি কি টিপিলে মোবাইলত, একদম দমত কৈছে, কি টিপিলে আপুনি মোবাইলত, মই আপোনাৰ যে কাৰ্ডটো ভেৰিফাই হোৱাই নাই, কিয় বন্ধ কৰিলে। মই তেতিয়া মইতো গম পাইছোঁ যে তেওঁ মোক কল ফৰৱাৰ্ড, মইতো কৈছোঁ এতিয়া কাৰ্ড ব্লক কৰিবলৈ কৈছিলোঁ নে কল ফৰৱাৰ্ড কৰিবলৈ কৈছোঁ, মই তেতিয়া তাক ধৰিছোঁ। তাৰপৰা মই ইমান উল্লু বুলি ভাবিছে নি, এনেকৈ কৰি কিছুমান ক'লোঁ আৰু। কিন্তু সেইখিনি ৰেকৰ্ড কৰি থ'ব লাগিছিল, ভুল হ'ল, কাৰণ তাই একেবাৰে মানে এইবোৰ মনলৈ নাহে যে। কিন্তু সেইকাৰণে কৈছোঁ, সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে কোনো মানে অচিনাকি নাম্বাৰৰ পৰা যদি কল আহে কোনো পধ্যে নুঠাব, আৰু উঠালেও কেতিয়াও আপোনাক কোনো ডিটেইলছ নিদিব, আৰু কিবা যদি আপোনালোকৰ ডাউনলোড কৰিব দিয়ে তাকো নকৰিব। সঁচাকৈ কৈছোঁ, সকলো সজাগ হওক। আজিকালি আমি কোনো পধ্যে ছেফ নহয়, আৰু নিজৰ পইচাকেইটাও আজিকালি ধৰি লওক কিমান কষ্টত ঘটা ধন থাকে ন, সকলোৱে নিজৰ একাউণ্টত ভালকৈ ৰাখে, ছেভ কৰি ৰাখে, কিন্তু ছেভ নহয়, তাতো ছেভ নহয়। তাতো ইমানেই ফ্লড কল আহি গ'ল, হেকাৰে গোটেইখিনি আপোনাক হেক কৰিব পাৰে। আপোনালোকে সকলোলৈ অনুৰোধ কৰিছোঁ যাতে মোৰ দৰে নহয়। মই কেইবাদিনো মানে হেৰিত পৰি গৈছিলোঁ, ডিপ্ৰেশ্যন টাইপত হৈ গৈছিলোঁ। আৰু মোৰ হেৰিতে কি কৰিলোঁ জানেনে, মই নিজৰ চিমটো ব্লক কৰি পেলালোঁ। কাৰণ মোক কি কওঁ কি নকওঁ লাগিছে, টিপি মানে মই চিমেই ব্লক কৰি দিলোঁ। চিম আকৌ উলিয়াইছোঁ, একে নম্বৰতে উলিয়াই আকৌ মই মানে তান্ত্ৰিক লগালে, মোৰ মাইণ্ডটো ছেট হোৱাই নাছিলে বহুত দিনলৈকে। আৰু সেই মেছেজটো মোৰ এতিয়াও আহি থাকে, মাজে মাজে এতিয়াও আহি থাকে, মানে সেই নাম্বাৰটোৱে ট্ৰাই কৰি থাকে, কিন্তু মোৰ পইচাটো নিব পৰা নহ'ল। আপোনালোকক সঁচাকৈ অনুৰোধ কৰিছোঁ, আপোনালোকে যদি ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰি দিব সকলোকে। আৰু আপোনালোকে কেতিয়াও মানে অচিনাকি নাম্বাৰৰ পৰা কল নকৰিব, কল ৰিচিভ নকৰিব। আৰু বিশেষকৈ *41* আছিল নেকি, এনেকুৱা মানে কিবা ডায়েল কৰাৰ পিছত নাম্বাৰ এটা দিব, সেইটো কেতিয়াও ডায়েল নকৰিব। কাৰণ যদিহে ডায়েল কৰে সকলোখিনি কল সেই মানুহজনে যোনজনে টিপিবলৈ কৈছে
সেইখিনি সকলোখিনি ইউটিউবত পাই যায়, আপোনালোকে চাব কেনেকৈ কল ফৰৱাৰ্ড কৰে। কেতিয়া সাৱধান হ'ব আৰু কোনো দিন যাতে আপোনালোকেও বিপদত নপৰে। মই কিন্তু বিপদত পৰাৰ পৰা বাচিছোঁ, তথাপিতো আজিলৈও মানে বিপদৰ পৰা হাৰিছোঁ বুলি ক'ব নোৱাৰোঁ, কাৰণ মোৰ এতিয়াও ট্ৰাই কৰি আছেই। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। যদিহে ভিডিঅ'টো ভাল লাগিলে বুলি নহয়, আপোনালোকৰ কাৰণে এটা ছেফ হওক আহে বুলিহে মই ভিডিঅ'টো বনালোঁ। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো পাই পেলাই সকলো সজাগ হয়। আজিলৈ আহোঁ, বাই বাই, জয় আই অসম।